নমস্কাৰ বন্ধু বান্ধৱীসকল, RengoniTvত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নেদেখা ফাগুনৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰি থকা মিচিমি জীৱনীৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানিবলৈ মন যায়। প্ৰকৃত নাম কি, ঘৰ ক'ত, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মিচিমিৰ প্ৰকৃত নাম হৈছে জুনু নাথ। জুনু নাথৰ জন্ম হৈছিল 25 ছেপ্টেম্বৰ তাৰিখে। জুনু নাথৰ ঘৰ বৰপেটা জিলাত, কিন্তু বৰ্তমান জুনু নাথ গুৱাহাটীত থাকে। জুনু নাথৰ ঘৰত মতা নাম হৈছে মাইনু। জুনু নাথৰ হাইট আৰু ৱেইটৰ বিষয়ে ক'বলৈ গ'লে, হাইট হৈছে 5.6 আৰু ৱেইট হৈছে 52 কেজি। এতিয়া জুনু নাথৰ পৰিয়ালৰ বিষয়ে জানো আহক। জুনু নাথৰ পৰিয়ালৰ মুঠ সদস্য হৈছে 4 জন। মাক, বাপেক আৰু ভনীয়েক এজনী আছে। জুনু নাথৰ পিতৃৰ নাম হৈছে ধনেশ্বৰ নাথ আৰু মাতৃৰ নাম হৈছে কনকলতা নাথ আৰু ভনীয়েকৰ নাম হৈছে সোণমণি নাথ। এতিয়া জানো আহক জুনু নাথৰ শিক্ষা জীৱনৰ বিষয়ে। শিক্ষা জীৱন আৰম্ভ কৰিছিল শংকৰদেৱৰ শিশু নিকেতনৰ পৰা। প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পঢ়িছিল। হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ ডিগ্ৰী কলেজত। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু নেদেখা ফাগুনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মিচিমি অৰ্থাৎ জুনু নাথৰ অভিনয় চাই কেনেকুৱা পায়, তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক দি যাব নাপাহৰিব।